এটা ছাগলী মাংস বৰ্তমান খতম কৰি দিছে প্ৰায় আমাৰ 12জন মানুহে খায় দেই বৰ্তমান ভাত তোমাৰ অলৰেডি বাচি আছে লগতে আমাৰ ৰাজেশ শইকীয়া তেখেতেও কিন্তু খাৱন কিছু দিছে বাৰু নোখোৱাকৈ থকা নাই হাৰ্দিকে টানি আছে মাংস দিওঁ বুলি কৈছে কিন্তু মাংস নাখায় কিন্তু উপায় নাই এইফালে নিতুল শইকীয়া তেখেতে ভিডিঅ' কত লাগি আছে নিতুল বৰা তাৰপিছত এইফালে আহি গ'ল আপোনাৰ এয়া খাদ্য নামত কিন্তু ভীম নামে ভীম খায়ো তেনেকৈ আৰু এই স্বাস্থ্য দেখিছে নাই ভীমৰ দৰেই মাংস মিনিমাম সি আধা কেজি ওপৰত খাইছে আজি তাৰপৰা এইফালে ভীম অৰ্জুন বুলি কৈছে কিন্তু সি কিন্তু ছেকেণ্ড হয় সি ফাৰ্ষ্ট টাইম আহিছে যেন লাগিলে আজি ই দবাই খাইছে ভীমতকৈও তাৰপৰা এইফালে আহিলে আমাৰ এইজনে খাদ্য মন্ত্ৰী দেই গাড়ীলৈ গৈছে যা তাৰপিছত এইফালে আমাৰ আহি গ'ল ল'ৰাসকলে বৰ্তমান ডান্স কৰি আছে খাদ্যৰ কাৰণেও মিনিমাম 7জন মানুহ বাচি আছে 7জনৰ কাৰণে অলৰেডি মই মাংসটো কেৰাহীত দেখুৱাই দি আহিছিলোঁ বাচিছে ডান্স চলি আছে বৰ্তমান ভাল লাগিছে বাৰু তেখেতলোকে যথেষ্টখিনি ফূৰ্তি কৰিছে কাৰণ বছৰৰ শেষত ফূৰ্তি কৰ আৰু তাৰপিছত আৰু পঠিয়াই ভাত খাব কৰি আছোঁ আমি ফূৰ্তি চূৰ্তি কৰিবই লাগিব কাৰণ আজি বছৰ আমাৰ শেষ পৰ্যায় পালেহি এটা বছৰ আমি এনেধৰণে অতিবাহিত কৰিলোঁ আৰু আহি আমি আজি 4 নম্বৰ মানে বৰ্তমান আমি আমাৰ এইটো কি বুলি কয় শিলজুলি 4 নম্বৰ শিলজুলিত আমি বৰ্তমান উপস্থিত হ'লোহি ইয়াত আহি পেলাই আজি আমি শেহতীয়া হিচাপে আজি ডিচেম্বৰ কিমান তাৰিখ আছিলে বুলি ক'লে 9 তাৰিখ ডিচেম্বৰ 9 তাৰিখে আমি বছৰ মানে গোটেই বছৰটো শেষ কৰিম বুলি ভাবিছোঁ কেইটামান দিন আমাৰ হাতত আছে মুখ্য অতিথি হিচাপে আমাৰ মানে লখিমপুৰৰ এইজন আমাৰ দেই গগৈ ডাঙৰীয়া আছে লগতে আমাৰ এয়া আছে প্ৰায় ৰাইজ আমাৰ কোনোজন আমাৰ এওঁৰে আমাৰ সেই লখিমপুৰৰ আমাৰ অতিথি হিচাপে নিমন্ত্ৰিত কৰি আনিছোঁ ভাল লাগিলে লগ পাই থেংকছ আৰু লগতে আমাৰ এইফালে আমাৰ যথেষ্টখিনি আমাৰ আছে কোনোবা এজন খাই বৈ পেচাব কৰিবলৈ গৈছে এনেধৰণৰ কাৰ্য হৈছে কোনোবাই ঠাইতে গৈ পেলাই পেচাব কৰাত লাগিছে আৰু এইফালে এয়া ডান্স প্ৰগ্ৰামত আছে আমাৰ জাষ্ট গাঁৱৰে বাবুল বৰুৱা এখেত যথেষ্টখিনি কিন্তু ফূৰ্তিকৰ মানুহ কুকিঙৰ দায়িত্ব কিন্তু এখেতৰ আছিলে ভাল লাগিলে বাৰু নাই ইয়াত মেইন কথাটো হ'ল কি মানে আমাৰ বিশ্বনাথ চাৰিআলি এটা মানে আপোনাৰ দাঁতি কাষৰে পাহাৰৰ পৰ্বতীয়া দাঁতি কাষৰে এটা অঞ্চল বিষ্ণুপুৰ ইয়াত যিসকল ৰাইজৰ যি মানে একতা তাক মই সদায় প্ৰশংসা কৰিম অনাগত ভৱিষ্যত দিনত এই মানুহখিনি সদায় মনত ৰাখিম কথা হ'ল কি আজি আহি আমি খুব ভাল লাগিছে প্ৰত্যেকজন মানুহৰ প্ৰত্যেকজন আমাৰ ৰাইজৰ মনত যে এটা আন্তৰিকতা বন্ধুত্বপূৰ্ণ মৰম চেনেহ চব আছে সেইখিনি আমি বুজি পাইছোঁ খুব ভাল লাগিছে সকলোৱে ফূৰ্তি কৰিছোঁ আৰু স্পেচিয়েলি আমাৰ কৃষ্ণদা আমাৰ দৌদা সকলোকে আমি থেংকছ দিছোঁ মোক যে মাতিলে এই সমাজটো যে লগ পাইছোঁ ভাল লাগিছে ধন্যবাদ।